টি নামৰ লোকসকল অধিক দায়িত্বশীল হয়। এওঁলোকে প্ৰেমৰ ক্ষেত্ৰতো সম্পূৰ্ণ স্বচ্ছতাৰে নিজৰ দায়িত্ব পালন কৰে। আজিৰ এই ভিডিঅ'টোত টি নামৰ লোকৰ প্ৰেমৰ সম্পৰ্কে কিছু কথা ক'ম। তো এতিয়ালৈ যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে কাষত থকা ঘণ্টাৰ আইকনটো বজাই দিয়ক যাতে আমাৰ নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যন আপুনি সোনকালে লাভ কৰে। তো ফ্ৰেণ্ডছ, সময় নষ্ট নকৰি আহক কথা পাতোঁ টি নামৰ লোকৰ প্ৰেমৰ সম্পৰ্কে কিছু কথা। টি নামৰ লোকসকল সাধাৰণতে বহুত সাহসী হয়। তেওঁলোকে নিজৰ হৃদয়ৰ কথাহে বেছি শুনে। বেলেগৰ কথা এওঁলোকে যদিও শুনে, কিন্তু কাম কৰাৰ ক্ষেত্ৰত এওঁলোকে নিজৰ হৃদয়কহে বেছি প্ৰাধান্য দিয়া দেখা যায়। তো ফ্ৰেণ্ডছ, টি নামৰ লোকসকল মৰমীয়াল লগতে দয়ালু স্বভাৱৰো হয় আৰু এওঁলোকে যাক ভাল পায় অন্তৰৰ পৰা ভাল পায়। টি নামৰ লোকসকলে নিজেও মিছা নকয় আৰু বেলেগে মিছা ক'লেও খুবেই বেয়া পায়। এওঁলোকৰ প্ৰেমত বহুতো কাজিয়া পেচাৰৰ সন্মুখীন হয় যদিও শেষত কিন্তু এওঁলোকে স্মাৰ্টলি সেই কাজিয়া পেচালবোৰ হেণ্ডেল কৰি নিজৰ প্ৰেমক সম্পূৰ্ণৰূপে আগুৱাই নিবলৈ সক্ষম হয়। টি নামৰ লোকসকলৰ এটা অসাধাৰণ পাৰ্চনেলিটি থাকে। এওঁলোকে অধিক আত্মবিশ্বাসীও হয়, কিন্তু প্ৰেমৰ ক্ষেত্ৰত এওঁলোকে অলপ সংকোচ কৰা দেখা যায়। সংকোচ কৰিলেও টি নামৰ লোকসকলে শেষত সঁচা ভালপোৱা পাবলৈ সক্ষম হয়। টি নামৰ লোকসকল অন্তৰৰ পৰা বহুত ভাল, কিন্তু বহু ক্ষেত্ৰত এওঁলোকে প্ৰেমত বিশ্বাসঘাতকতাৰ সন্মুখীন হয়, যাৰ ফলত এওঁলোকে ভাগি পৰা দেখা যায় আৰু তাৰ পৰা ৰিকভাৰী হওঁতে এওঁলোকক যথেষ্ট সময় লাগে। টি নামৰ লোকসকলে নিজৰ প্ৰেম পাবলৈ যিকোনো পৰিস্থিতিৰ মুখামুখি হ'বলৈ সাজু থাকে, কাৰণ এওঁলোকে কেতিয়াও নিজৰ ভালপোৱা হেৰুৱাব নোখোজে আৰু এই সম্বন্ধটো এওঁলোকে লাইফ টাইমলৈ ৰাখিব খোজে। টি নামৰ লোকসকল হৃদয়ৰ পৰা খোলা হয়। এওঁলোক প্ৰায়ে এনেকৈ চিন্তা কৰে যে তেওঁৰ কাৰণে যাতে আনে দুখ নাপায়, লগতে এওঁলোকে প্ৰেমৰ কাৰণে সকলো ত্যাগ কৰিবলৈ সদায়ে প্ৰস্তুত থাকে। শেষত ভিডিঅ'টো আপোনালোকে কেনে পালে জনাব, লাইক, কমেণ্ট আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ভেৰি মাছ।